হেল্ল' বন্ধুসকল, আকৌ আৰু এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি যাত্ৰা আৰম্ভ কৰিছোঁ হাফলঙৰ পৰা। এয়া মই ট্ৰেইনত বহিছোঁ আৰু যাত্ৰা আমাৰ আৰম্ভ হ'ল। সেইখন নীলা পাহাৰ দেখিছে, ওখ পাহাৰখন, সেই পাহাৰখনৰ মাজেৰে আমি পাৰ হ'ম। মাজেৰে মানে সুৰংগৰ মাজেৰে, বহুত দীঘলীয়া এটা সুৰংগ আছে, সেই সুৰংগৰ মাজেৰে পাৰ হ'ম। আৰু সুৰংগৰ মাজেৰে পাৰ হোৱাৰ পিছত যিখিনি দৃশ্য আহিব সেইখিনি চাবলগীয়া। এইটো সুৰংগ দেখিছে, এইটো সুৰংগত আমি সোমাই গ'লোঁ প্ৰায় 3 কিলোমিটাৰ। 3 কিলোমিটাৰ আমি ইয়াৰ মাজেৰে পাৰ হ'ম। এন্ধাৰ কাৰণে ভিডিঅ'টো ভাল নহ'ব, ইয়াৰ পিছৰ দৃশ্যখিনি চাবলগীয়া। এয়া সুৰংগৰ মাজৰ পৰা আমি ওলাই আহিলোঁ। লাহে লাহে আমাৰ ট্ৰেইনখন সুৰংগৰ মাজৰ পৰা ওলাই আহিছে, আগবাঢ়ি আছে। চাওক কি ধুনীয়া এটা দৃশ্য। ট্ৰেইনৰ সেই আগফালটো দেখা গৈছে। মই ট্ৰেইনৰ ঠিক মিডিলত বহি আছোঁ। মোৰ ছিটটোৰ পৰা আগফালো দেখাইছে, পিছফালখিনিও দেখাইছে, কিন্তু দৃশ্যখিনি চাওক। এয়া কোনো কাশ্মীৰৰ দৃশ্য নহয়, কোনো দাৰ্জিলিঙৰ দৃশ্য নহয়, কোনো ছুইজাৰলেণ্ডৰ দৃশ্য নহয়, কোনো নীলগিৰি পৰ্বতো নহয়। এয়া আমাৰ অসমৰ দৃশ্য। চাওকচোন কিমান ধুনীয়া আমাৰ অসমখন। এইবোৰ আমি প্ৰচাৰ কৰিব লাগে, বাহিৰৰ মানুহে গম পাব লাগে, তেতিয়া পৰ্যটক আহিব, আমাৰ উন্নতি হ'ব। চাওকচোন কি ধুনীয়া দৃশ্য, ইমান মনোমোহা দৃশ্য। চাওকচোন চবফালে সেউজীয়া সেউজীয়া। সেই পাহাৰৰ দাঁতিত জুম খেতি দেখিছে। মই পিছফালে দেখাইছোঁ, ট্ৰেইনৰ পিছফালখিনিও ইয়াৰ পৰা দেখায় ধুনীয়াকৈ। মই কেমেৰাটো ঘূৰাই আছোঁ, লাহে লাহে আপোনালোকে চাব পিছৰ দৃশ্যখিনি। সেইটো সুৰংগৰ মাজেৰে আমি ওলাই আহিছোঁ। সেইটো বগাকৈ দেখাইছে, সেইটো চাওক পিছফাল। ইয়াৰে ট্ৰেইনবিলাকৰ ডাবল ইঞ্জিন থাকে, আগফালে এটা ইঞ্জিন, পিছফালে এটা ইঞ্জিন। কি ধুনীয়া দৃশ্য চাওকচোন। আপোনালোকে এনজয় কৰকচোন দৃশ্যখিনি, কি মনোমোহা। চাওকচোন কি ধুনীয়া অসম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো উপভোগ কৰিলে। যদি ভিডিঅ'টো ভাল লাগিছে, আনকো উপভোগ কৰাৰ সুবিধাখিনি কৰি দিয়ে যেন। ভিডিঅ'টো উপভোগ কৰাৰ কাৰণে অশেষ ধন্যবাদ।